Hello guys, welcome back to my YouTube channel Onkulang Sonal. আমি আজি গৈ আছো মানে সাগৰৰ ফালে গা ধুবলৈ। চাই থাকক আপোনালোকে ভিডিঅ'টো, যদি ভাল লাগে জনাব কমেণ্ট কৰি। এইবিলাক আমাৰ সাথীবিলাক গৈ আছো দেই গাইছ, সাগৰৰ ফালে গা ধুব গৈ আছো। এতিয়া সন্ধিয়া 5টামান বাজিছে। গৈ আছো পুৰা পেডেল মাৰি মাৰি, মানে সাগৰখন ওচৰতে আছে, সেইকাৰণে চাইকেলত গৈ আছো আমি। হা আমাৰ মনোজ ভাই সেই গাইছ, আমি গৈ আছো দেই এতিয়া সাগৰ ফালে। ৰাস্তা পুৰা চিকচিকীয়া, মানে পুৰা গৈ আছো আৰু বিন্দাছ। হেল্ল' গাইছ, ফাইনেলি আমি পাই গ'লো এতিয়া মেইন ৰোডৰ পৰা বেছি দূৰ নহয়, মানে চাই থাকক। গৈ আছো আমি এতিয়া, এয়া হ'ল মেইন ৰোড, পালোহি। এইটো মেইন ৰোড। ফাইনেলি এতিয়া আমি উঠি গ'লো মেইন ৰোডৰ পৰা আছে আপোনালোকৰ 1 কিলোমিটাৰ। আমি গৈ আছো মানে এছিয়াৰ ব্ৰিজ, 4জনে গৈ আছো, চাইকেলত গৈ আছো পুৰা। এই আমাৰ মিষ্টাৰ উজ্জ্বল, হাই এইফালে ৰিজু, মিষ্টাৰ ৰিজু, এয়া নাজাৰা। সেইফালে আছে আপোনালোকৰ কৃষ্ণ টেম্পলটো। এয়া হ'ল মনোজ ভাই, পুৰা চশমা লগাই মেলি আহিছে আৰু ল'ৰা। অলপ ড্ৰাইভিঙত ব্যস্ত হৈ আছে, সেইটো কাৰণে কথা চথা ক'ব পৰা নাই, ব্ৰিজত গৈ কৈ আছোঁ। বতৰ কিন্তু পুৰা মজা কৰি আছে, ঠাণ্ডা ভাল লাগিব আজি। চাই থাকক, এতিয়া পামগৈ আৰু বেছি দূৰ নাই, 100 মিটাৰ 200 মিটাৰমান আছে। ফাইনেলি বন্ধুসকল, আমি পাই গ'লোহি এতিয়া ট্ৰেফিক পইণ্টটো। পাৰ হ'লে মানে সাগৰখন পাই যাম। এইফালে যায় আপোনাৰ পণ্ডিচেৰী, নীলকাৰাণী, ৰাইট চাইডে মানে যায় পণ্ডিচেৰী। আমাৰ হেণ্ডচাম ল'ৰা মনোজ ভাই।
আমি ডেষ্টিনেশ্যন এতিয়া সোমাই দিওঁ পাৰ্কিঙলৈ বুলি আমাৰ বাইকখন পাৰ্কিং কৰিব লাগিব ন মোৰ চাইকেলখন দেখিছে জানো ৰাইজে ক'ত ইডোখৰত থওঁ আকৌ ফাইনেলি গাইজ আমাৰ বুলেট কেইখন মানে পাৰ্কিং কৰা হৈ গ'ল আমাৰ বুলেট কেইখন পাৰ্কিং কৰা হৈ গ'ল এয়া মনোজৰ বুলেটখন মানে অলপ দিগদাৰ হৈছে মানে পাৰ্কিং কৰা এইটো মনোজ ভাই লগটো মাৰিব লাগিব ন কেলা চালো নেদেখালিয়ে যে তই দেখা আকৌ এইটো কি ষ্টাইল আহিব এতিয়া টাইমে হোৱা নাই 5টাই বজা নাই হেল্ল' বন্ধুসকল মানে আমি গা ধুবলৈ আহিছিলোঁ গা ধুব নাপাম চাগে পানী বহুত আগৰ পূৰা পানীত ঢৌ বহুত উঠি আছে মানে এয়া চাওক পূৰা ঢৌ ক'তো মানুহে গা ধোৱা নাই মানে বেলেগ দিনাখন পূৰা গা ধুই থাকে মানে আজি কি হ'ল পূৰা সোঁত বাঢ়ি আছে সেইকাৰণে গা ধুবলৈ দিয়া নাই চাগে একো নাই আজি ধুব নাপালে নাই বেলেগ দিনাখন আকৌ আহি ওচৰতে আছে ন আহি থাকিম আমি ভিডিঅ' চাই থাকিবলৈ পাব আৰু এনেকৈ কেতিয়াবা মিহি আৰু দেই ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু দেই আৰু ভিডিঅ'বিলাক কেনেকুৱা পায় ক'ব কমেণ্ট কৰি মানে কেতিয়াবাহে দিওঁ এনেকৈ ভিডিঅ' নবনাওঁ মানে ভ্লগ একেবাৰে মানুহে নাই আজি পূৰা ঢৌ উঠি আছে এয়া চাওক ইমান ঢৌ উঠি আছে মানে এইবিলাক পূৰা হেভি ঢৌ উঠিছে আজি ক'তো মানুহেই নাই ইমান বেলেগ দিনত পূৰা মানুহ হৈ থাকে এই আমাৰ উজ্জ্বল দা পূৰা ফটো মৰাত ব্যস্ত মানে চেল্ফি এই বোলে ৰিজু চাওঁ আগত গৈ চাওঁ কোনোবা গা ধুইছে নেকি চাওঁ যদি কোনোবা গা ধুৱে এনেই অলপ ধুই যাব লাগিব আৰু এইটো সাগৰৰ শামুকক খোলা লৈ যাবা দেই ৰিজু কেছ পূৰা ঢৌ হেভি ঢৌ এয়া একদম বামলৈ পাইছে মানে এই মাকা পূৰা এইটো ঢৌ উঠি গৈছে আজি গা ধুব নোৱাৰে ইয়াত ঢৌ উঠিছে কিন্তু দেই ফাৰ্ষ্ট টাইম এনেকৈ দেখিছোঁ ঢৌ উঠা গছৰ লোকো পৰা লৈ আহিলে হেই বন্ধুসকল কি খবৰ আমি গা ধুব নাপালোঁ মানে আজি এতিয়া গৈছোঁগৈ আৰু দেই ৰুমত গা ধুব নাপালোঁ এনেই পানী অলপ খেলি কেনে গৈছোঁ আৰু এতিয়া পূৰা পানী মানে ঢৌ উঠিছে পূৰা সেইটো কাৰণে গা ধুবলৈ দিয়া নাই আজি ফাইনেলি আমি গা ধুবলৈ নাপালোঁ মানে সাগৰ পাৰত সেইকাৰণে গুচি আহিলোঁ এতিয়া মানে ৰুমত গৈ আছোঁ আমি মানে ৰাস্তাতে অলপ ৰখি দিলোঁ দলঙৰ ওপৰতে ফটো মাৰে বোলে লগৰকেইটা গাইজ বেয়া চাই নাপাব আৰু দেই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট এটা ভিডিঅ' আহিব কেতিয়া আহে নাজানো কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম সকলোকে টাটা